নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভালেই। পিছে এই ভিডিঅ'টো দুদিনমান আগৰে মই এডিট কৰি দিবৰ কাৰণে সময় পোৱা নাছিলোঁ। ভাবিলোঁ যে আজি দি দিওঁ, কাৰণ মই এই দুদিন ভালদৰে মিনি ব্লগ বনোৱা নাই। ভাবিলোঁ সেইকাৰণে আজি এই ভিডিঅ'টোকে দি দিওঁ। মানে দুদিনমান আগতে ভাইটিহঁতৰ স্কুলত ৰিজাল্ট দিছিলে। ভাইটি আৰু ভণ্টিৰ ভালেই হৈছে, যেনিবা বেয়া হোৱা নাই। পিছে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদক খুবেই প্ৰয়োজন। আৰু মই মাৰ্চিকখন চাই আছিলোঁ ক'ত কেনেকৈ কি হৈছে। মানে যিহেতু ভয় লাগি থাকে ন, এইটো সৰুতে কাৰ এনেকুৱা হৈছিলে, ৰিজাল্ট দিয়াৰ দিনাখন ৰাতিপুৱাৰ পৰা ভয় লাগিছিলে। মোৰতো তেনেকুৱাই হৈছিলে। কাৰ এনেকুৱা হৈছিলে কমেণ্ট এটা কৰি জনাবচোন। তাৰপিছত দুপৰীয়া এখন তুলনি বিয়া আছিলে, তাত যাবৰ কাৰণে ৰেডি হৈ আছিলোঁ মই। পিছে মই এটা চকুত আইলাইনাৰ লগাই আনফালে লগোৱা নাই, তেনেকৈ বহি আছিলোঁ, কাৰণ মোৰ এফালে লগালে এফালে সমান নহয়। তাৰপিছত যেনে তেনে সমানকৈ লগাই ওলাই কিনে ৰাস্তাত ৰখিয়ে আছিলোঁ আইতাহঁতক। আৰু ভাবিলোঁ যে দুখনমান ফটো আৰু ভিডিঅ' উঠি লওঁ, যিহেতু ৰ'দৰ পোহৰত ভাল হয়। তো সেইকাৰণে ৰ'দৰ পোহৰ বিচাৰি আছিলোঁ মই। আৰু তাত গৈ পালোঁ, মাইনুও গৈছিলে আমাৰ লগত। আৰু য'ত পুচকা থাকিব তাত মই পুচকা নাখাম সেইটো হ'বই নোৱাৰে, কাৰণ মই পুচকা খাই বহুত বেছি ভাল পাওঁ। কোনে কোনে পুচকা খাই ভাল পাওঁ কমেণ্ট এটা কৰি জনাবচোন। ছোৱালীসকলেতো বিশেষকৈ বহুত বেছিয়ে ভাল পায়, জানো মই এইটো। তো ধুনীয়াকৈ পুচকা খাই ল'লোঁ। আৰু তাত মানুহৰ বহুত বেছি ভিৰ আছিলে, সেইকাৰণে মই ভালদৰে মানে কইনাজনীক ইমান এটা ভালদৰে দেখুওৱা নহ'ল, কাৰণ বহুত বেছি ভিৰ আছিলে। আৰু ধুনীয়াকৈ পুচকা খাই অকণমান বহি কিনে আমি ভাত খাবৰ কাৰণে গ'লোঁ। প্ৰথমতে পোলাও আৰু মাংস দিছিলে, মানে চিকেন। তাৰপিছত বাকী আইটেমবিলাক আহিলে। আৰু ভাত খাই কিনে আমি গ'লোঁ কইনাক গিফ্ট দিবলৈ। আৰু কইনাজনী ইমান ধুনীয়া লাগিছিলে, চাওকচোন আপোনালোকে। তাৰপিছত মাহঁতে এখোজ দুখোজকৈ আগবাঢ়িলে, কাৰণ মানুহৰ বহুত বেছি ভিৰ আছিলে। আৰু যোনে যোনে গিফ্ট দিছে তেওঁলোকক কইনাই নাহৰৰ পুলি আৰু এখন গামোচা দিছে দেই। আৰু আমাৰ মায়ে ধুনীয়াকৈ গিফ্ট দিবৰ কাৰণে আগবাঢ়ি গ'ল। মই ভাবিছিলোঁ কইনাৰ লগত ফটো উঠিম বুলি, কিন্তু উঠা নহ'ল, কাৰণ মানুহৰ বহুত বেছি ভিৰ আছিলে। আমাৰ পাছফালে আকৌ বহুত মানুহৰ লাইন ধৰি আছিলে গিফ্ট দিবৰ কাৰণে, সেইকাৰণে ভালদৰে ফটো উঠা নহ'ল। আৰু ইয়াতেও মই লাইটৰ পোহৰ বিচাৰি আছোঁ ভাল ফটোৰ কাৰণে, কি যে হ'ব মোৰ লগত। আৰু আইতাহঁতৰ মাইনাটিক ল'লোঁ মই অকণমান। তাৰপিছত ইমান মানুহৰ ভিৰ আছিল যে এখোজ দুখোজকৈ কেনেবাকৈ আগবাঢ়ি গৈছোঁ। আৰু আমাৰ সন্মুখত ভাত খাবৰ কাৰণে মানুহৰ যিমান লাইন আছিলে, বহুত বেছি লাইন আছিলে, বহুত মানুহৰ ভিৰ আছিলে। তাৰপিছত আমি ভাত পানী খাই ঘৰৰ কাৰণে আহিলোঁ। বাৰু আজি মিনি ব্লগটো ইমানেই আছিল। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নেক্সট মিনি ব্লগৰ। তেতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।